Welcome to back BR Creation, my YouTube channel. আজি বিশ্বকৰ্মা 2021 বৰ্ষত আজি সকলোৱে চাগে ধুমধামেৰে বিশ্বকৰ্মা পালন পূজা কৰিছে নিজে নিজে বিষয়ৰ ওপৰত। গতিকে মই ইমানখিনি ডাঙৰ কৰিব পৰা নাই কাৰণ মোৰ বেমাৰ হৈছে আৰু সেনেকি তথাপিতো মই ভগৱানৰ হেৰিত অলপ থলমল কৰি মই নিয়মটো পালন কৰিছোঁ। গতিকে মোৰ এইবোৰ হ'ল সা সঁজুলি বৰ ৰেঞ্জ হয় এই গাড়ী ভাল কৰা এইবোৰ এনেকুৱা সজাই মই আজিৰ দিনটোত ৰাখিলোঁ। গতিকে কোনোবাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে এবাৰ কমেণ্ট দিলেও নিশ্চয় ভাল লাগিব। আপোনালোকে চাগে এনেকৈ পূজা পাতল কৰিছে বিশ্বকৰ্মাৰ দিনত বছৰটো ভালে কুশলে যোৱাৰ বাবে। মই ঠিক তেনেদৰে অলপ সৰু সুৰাকৈ এনেকৈ পূজাটো কৰি ৰাখিলোঁ। লগত আছে মোৰ ডাঙৰ ককা হয়, তেখেতেও দুআষাৰমান আমাক ক'ব বিশ্বকৰ্মাৰ বিষয়ে। এইজন মোৰ ককা হয়। আজি বিশ্বকৰ্মাৰ দিনত কেনে লাগিছে কাকা? একদম ভাল লাগিছে। ভাল লাগিছে। আমাৰ কাকাই আগতে ৰাতিপুৱাই দিলে, মোৰ অলপ দিয়াত দেৰি হ'ল সেইটো কাৰণে মই দুখিত। তথাপিতো মই পালন কৰিলোঁ। কাকা বিশ্বকৰ্মাৰ বিষয়ে কি ক'ব? আমাৰ কাকা ক'ব বিশ্বকৰ্মাৰ বিষয়ে। মই বিশ্বকৰ্মাটো প্ৰত্যেক মানুহে দিয়ে বিশ্বকৰ্মাটো পূজা দি দিয়া মানে ভাল। দিলোঁ থৈখন আগবঢ়াই পেলাই অলপমান হিন্দু ফটা চটা দি চাইকেল আছে মোৰ চাইকেলত পালন কৰিব লাগিব, এইটো পালন কৰিব লাগিব। থৈখন আগবঢ়াই পেলাই আপোনালোক ভগৱানৰ আশীৰ্বাদত থৈখন আগবঢ়াই দিছোঁ আৰু। থেংক ইউ। আমাৰ ধনীধৰ কাকালৈ থেংক ইউ জনালোঁ। গতিকে চবে নহয় চবে আমাৰ এই বছৰটোত আৰু এই দিনটোত শুভকামনাৰে এনেকৈ চবে নেকি আশীৰ্বাদ বিচাৰি চবে নেকি দিনকাল ভালে যোৱাৰ বিনিময়ত আজিৰ দিনটোত যেনেকৈ নহয় কোনোবাই নোৱাৰিলে খালা চাকি হ'লেও দি যেনে বছৰটোত তাৰমানে এইটো দিনটো পাহৰিব নোৱাৰে আৰু যা জগাৰ কৰি হ'লেও যেনেকৈ নহওক তাৰমানে পূজাটো কৰিবই মানুহ। এইটো খুব সুন্দৰ দিন আৰু আজিৰ দিনটো এনেকুৱা ভাল দিন। তাৰমানে মোৰ বেমাৰ হৈ আছে যেতিয়া তাৰমানে আজিৰ দিনটো এনেকুৱা ভাল লাগিছে মই নিজেই গম পোৱা নাই, কাৰণ এটা ভগৱানৰ প্ৰতি বিশ্বাস থাকিব লাগিব মানুহৰ। গতিকে এনেকৈ ভগৱানে সেনেকৈ হেৰি কৰে আৰু এইবিলাক নাইকিয়া কৰি ৰাখে, মোৰ এটা বিশ্বাস হয়। গতিকে ঠিক তেনেধৰণে আৰু লগত আহিলে আমাৰ ঘূৰিটা বাইদেউ গাজি খাই আহিলে নেকি? ক'ত গৈছিলে? গোটেই গাঁওখনতে